যদি আপুনি সরকারি টয়লেট অনলাইন বা অফলাইন আবেদন করেছিল আর এতিয়ালৈকে আপুনি আপনার একাউন্টে টাকাখানি লাভ করা নাই তেন্তে আজিৰ এই ভিডিও আপনার বাবে অতিকৈ গুরুত্বপূর্ণ হব সেইকাৰণে আপুনি স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণ চাব প্ৰথম ভিডিও ডেসক্ৰিপশনত এটা লিংক দিছো হেনেকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে আপুনি সরকারি টয়লেটৰ এখন তালিকাত আপোনাৰ নাম চাব লাগিব সেইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি আগলৈ এটা প্ৰসেস কৰিব লাগিব তাৰ পাছত আপুনি সরকারি টয়লেটৰ টাকাখানি আপোনাৰ একাউন্টত লাভ কৰিব পাৰিব সেইকাৰণে আপুনি ভিডিওটো সম্পূৰ্ণ চাব তাৰ পাছত আপুনি তলপিনে আহিব এতিয়া আপুনি চাব পাৰিব ইয়াতে এটা অপচন দিয়া আছে নো ইউৰ সার্চ বাৰত ডাটা দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে শেষত আহিব ইয়াত আপুনি চাব পাৰিব এটা অপচন দিয়া আছে এমাউন্ট 13 এই অপচনত আপুনি ক্লিক কৰিব তাৰ পাছত আপুনি এনে এখন তালিকাত আপোনাৰ নাম চাব লাগিব সেইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি সরকারি টয়লেটৰ টকাখিনি আপোনাৰ একাউন্টত লাভ কৰিব পাৰিব তাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত 4 নম্বৰত আসাম দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত আকৌ আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব অসমৰ গুটিকেটা ডিস্ট্ৰিক্টৰ নাম আহিছে ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব ডিস্ট্ৰিক্টৰ নামত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আকৌ আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব আপোনাৰ ডিস্ট্ৰিক্টৰ এৰিয়া যিমান ব্লক আছে সেই ব্লক এটাৰ নাম ইয়াত আপুনি পাই যাব এতিয়া আপুনি ৰাইট সাইডত এনেকৈ সুইপ কৰিব প্ৰথমতে আপুনি ইয়াত আপোনাৰ ব্লকৰ নামটো চাব ব্লকৰ নামটো চোৱাৰ পাছত আপুনি ৰাইট সাইডত এনেকৈ সুইপ কৰিব সুইপ কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দিয়া আছে নাম্বাৰ অফ বেনিফিচিয়াৰী অলোকেটেড দিয়া আছে আৰু তলত ব্লু কালাৰ নাম্বাৰ দিয়া আছে এই নাম্বাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া প্ৰথমতে আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব এখন তালিকা আহিছে এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি লাভ কৰিব পাৰিব সরকারি টয়লেটৰ প্ৰথম কিস্তি 9000 টকা এইখন তালিকাত আপোনাৰ নামটো চোৱা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব প্ৰথমতে আপুনি এইখন তালিকাত আপোনাৰ নামটো চাব আৰু এইখন তালিকাত সহজতে আপোনাৰ নামটো চোৱাৰ বাবে ইয়াত আপুনি আপোনাৰ নামটো এন্টাৰ কৰিব এই বক্সত আপোনাৰ নামটো এন্টাৰ কৰি আপুনি সাৰ্চত ক্লিক কৰিব তাৰ পাছত ইয়াত আপোনাৰ নামটো আহি যাব একেবাৰে সহজতে আপুনি আপোনাৰ নামটো চাব পাৰিব যদি এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি প্ৰথম কিস্তি 9000 টকা সরকারি টয়লেটৰ যিকোনো সময়ত আপোনাৰ একাউন্টত লাভ কৰিব পাৰিব বৰ্তমান ভেৰিফিকেশন কাম চলি আছে সো फ्रेंड्स আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এনেকৈ আপোনালোকে সরকারি টয়লেটৰ এখন তালিকাত আপোনাৰ নামটো চাব আৰু নেক্সট আপোনালোকে কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব যদি এখন তালিকাত আপোনাৰ নাম নাথাকে বা আপুনি যদি এখন তালিকাত আপোনাৰ নামটো আগতে চাইছে কিন্তু এতিয়া নাই আৰু আপুনি এতিয়ালৈকে যদি আপোনাৰ একাউন্টৰ টকাখিনি লাভ কৰা নাই তেন্তে আপুনি নিশ্চয় কমেন্টত জনাব মই নেক্সট ভিডিওটোত আপোনাক দেখাম যে আপুনি কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব কেনেকৈ টকাখিনি আপোনাৰ একাউন্টত লাভ কৰিব পাৰিব গোটেইখিনি প্ৰসেস মই আপোনালোকক নেক্সট ভিডিওটো দেখাম সেইকাৰণে আপুনি এখন তালিকাত প্ৰথমতে আপোনাৰ নামটো চাব আৰু নেক্সট ভিডিওটোত মই আপোনাক দেখাম যে আপুনি কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব সো फ्रेंड्स আজিৰ এই ভিডিওতে এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে